বন্ধু-বান্ধৱীসকল বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল আজি মই আলোচনা কৰিম টেট সম্পৰ্কত। হয় বন্ধু-বান্ধৱীসকল, তোমালোকে নিশ্চয় সৰু ডাঙৰ সকলোৰে মুখত শুনি আছে যে টেট। আচলতে এই টেটনো কি হয়? সকলোৰে মুখত যে টেট হৈ আছে। গতিকে আজি মই সেই সম্পৰ্কতে আলোচনা কৰিম। টেট কি হয়, টেট পৰীক্ষাত বহিলে বা টেট উত্তীৰ্ণ কৰিলে শিক্ষাৰ্থী তথা প্ৰশিক্ষাৰ্থীসকলৰ কি লাভ হয়, আৰু টেটৰ যিখন চাৰ্টিফিকেট সেইখনৰ উপযোগিতা কি, ইয়াৰ ভেলিডিটি কিমান, তথা টেটৰ লগত জড়িত সকলোবিলাক বিষয় মই আজি আপোনালোকৰ আগত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ প্ৰত্যেকটো খোজতে একোটা গুৰুত্বপূৰ্ণ কথা সোমাই আছে। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ইয়াৰ সম্পূৰ্ণ সাৰাংশ চমকৈ বুজি দিওঁ। তো প্ৰথম কথা হ'ল টেট কি? টেট হৈছে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যি এক পথ। শিক্ষক হিচাপে আপুনি নিয়োজিত হ'বৰ কাৰণে এটা পথেই হৈছে টেট। মানে তোমালোকে DLED কৰিলে বা BEd কৰিলে তোমালোকে শিক্ষক প্ৰাইমেৰী স্কুলবিলাকত নিযুক্তি পাব পাৰি, কিন্তু তাৰ বাবে তোমালোকে টেট উত্তীৰ্ণ কৰিব লাগিব। ধৰা হ'ল এতিয়া তুমি 10 পাছ কৰিছা, মেট্ৰিক পাছ কৰিছা। মেট্ৰিক পাছ কৰাৰ পাছত তোমাৰ এখন বিদ্যালয়ত নামভৰ্তি কৰিব লাগে। সেই বিদ্যালয়খনত ছিট আছে 100টা। সেই ছিট 100টাৰ ভিতৰত এতিয়া ল'ৰা ছোৱালী 150 কেণ্ডিডেটে এপ্লাই কৰিছে। গোটেই 150টা ল'ৰা ছোৱালীকতো দি দিব নোৱাৰে। তাৰ বাবে কি পাৰিছে, ছিট পৰীক্ষা পাতিছে। আৰু সেই ছিট পৰীক্ষাত 100টা যিয়ে ওপৰত একেবাৰে 100 নম্বৰৰ ভিতৰত যদি পৰীক্ষা হয়, 100 নম্বৰৰ ভিতৰত যি আটাইতকৈ বেছি নাম্বাৰ পায়, সেই নাম্বাৰখিনি তথা তোমাৰ মেট্ৰিকত যিখিনি নাম্বাৰ পালে সেইখিনি যোগ কৰি পিনে যি আটাইতকৈ ওপৰৰ পৰা মেৰিট লিষ্ট আহিব, সেই মেৰিট লিষ্টত আটাইতকৈ বেছি যিয়ে পায় আৰু সিয়ে ছিট পাব। ঠিক তেনেকৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো তেনেকুৱা ধৰণৰ। তোমালোকে DLED এক্সাম তথা BEdত যিমানখিনি মাৰ্কছ পোৱা, হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত যিমানখিনি মাৰ্কছ পোৱা, আৰু এই টেটত যিখিনি মাৰ্কছ পোৱা, গোটেই তিনিওটা কেলকুলেশ্যন কৰি পিনে যি আটাইতকৈ বেছি পাব সিয়ে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত মেৰিট লিষ্টত আহিব। গতিকে বন্ধু বান্ধৱীসকল, টেট হৈছে এনেকুৱা এটা প্ৰতিযোগিতামূলক পৰীক্ষা, যি পৰীক্ষাত তুমি উত্তীৰ্ণ হ'লেহে শিক্ষক নিযুক্তি হ'ব পাৰিবা। কিন্তু এইটো নহয় যে তুমি টেট পাছ কৰিলে মানে শিক্ষক নিযুক্তি হৈ যাবা। এইটো ভুল ধাৰণা। টেট পাছ কৰা মানে এইটো নহয় যে তুমি শিক্ষক হ'বাই। টেট মাত্ৰ এটা আহিলা তথা এটা পদ্ধতিহে, যি পদ্ধতিৰ যোগেদি তুমি শিক্ষক বাছনি হ'ব পাৰিবা। টেট পাছ কৰিলে শিক্ষক নিযুক্তি হ'ব পাৰিবা, কিন্তু টেট পাছ কৰিলা মানেই যে শিক্ষক হ'বই পাবা, মানে শিক্ষক চাকৰি পাবাই, সেইটো কনফাৰ্ম নহয়। প্ৰথম কথা। দ্বিতীয় কথা হ'ল টেটৰ ভেলিডিটি। টেট চাৰ্টিফিকেটখন কি কামত আহে? টেট চাৰ্টিফিকেটখন এটাই কামত আহে, সেইটো হ'ল শিক্ষক নিযুক্তিৰ কাৰণে। মাত্ৰ তোমালোকে টেট চাৰ্টিফিকেটখন যেতিয়া পাছ কৰিবা, সেইটো মাত্ৰ শিক্ষকহে হ'বা আৰু বেলেগ কামত নাহে। ছেকেণ্ড কথা হ'ল শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত এইখন টেটৰ চাৰ্টিফিকেট আগতে 7 বছৰ ভেলিডিটি আছিলে। তুমি যদি টেট পাছ কৰা 7 বছৰৰ ভিতৰত তুমি কি কৈছে, টেট পাছ কৰা 7 বছৰৰ ভিতৰত তুমি চাকৰি পাব লাগিব। মানে পাই যাবা সেইটো কথা নহয়, কিন্তু 7 বছৰৰ ভিতৰত যদি তুমি চাকৰি নোপোৱা, তেনেহ'লে তোমাৰ সেই চাৰ্টিফিকেটখন কাম নাহিছিলে, আকৌ তুমি টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া হৈছিলে। কিন্তু বৰ্তমানে চৰকাৰে প্ৰশিক্ষাৰ্থীসকলৰ কথা চিন্তা কৰিয়ে টেটৰ ভেলিডিটি লাইফ টাইম কৰি দিছে। মানে এবাৰ যদি তুমি টেটত সৰহ নাম্বাৰ পোৱা, 150 নাম্বাৰৰ ভিতৰত তুমি যদি 110ৰ ওপৰত পোৱা, 100 নাম্বাৰ পাই যোৱা, তেনেহ'লে চাকৰি পোৱাটো তুমিতো খাটাঙে চাকৰি পাবাই। গতিকে তেনেকুৱা ল'ৰা ছোৱালীখিনিৰ কাৰণে কি কৈছে, ভেলিডিটি বা টেটৰ পাছ কৰা কেণ্ডিডেটসকলক টেটৰ চাৰ্টিফিকেটখন ভেলিডিটি পূৰা লাইফ টাইম কৰি দিছে। ইয়াৰ ফলত তোমালোকে কি হ'ব, তোমালোকে এবাৰ টেট যদি পাছ কৰা ভাল নাম্বাৰ পায়, তোমালোকে চিন্তা কৰিবলৈ কথা নাই, গোটেই জীৱন তোমালোকে এপ্লাই কৰি থাকিব পাৰিবা। কিন্তু তোমালোকে টেটটো দি থাকিব লাগে, যিমানবাৰ টেট হয়, তেতিয়া মানে কি হ'ল মাৰ্কছটো বাঢ়ি যাব আৰু তাৰ ফলত তোমালোকে চাকৰি পোৱাৰ চিন্তাটা দূৰ হ'ব, চাকৰি পাবাই মানে কনফাৰ্ম। তাৰ পাছতে আহিলে এই টেট পৰীক্ষাত তোমালোকে কেনেকৈ বহিবা। ইয়াৰ কাৰণে তোমালোকে কি লাগিব, DLEDটো BEdটো লাগিব, কাৰণ DLED BEd হ'লেহে তোমালোকে টেট কৰি লাভ আছে। গতিকে DLED BEd তোমালোকে কৰি থৈ পিনে টেট কৰিব লাগিব। গতিকে তোমালোকে কিছুমানে ভাবি আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি টেট শুনি আছে, কিন্তু বুজি পোৱা নাই। তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ডিগ্ৰী কমপ্লিট কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও DLED কৰিব পৰা যায়, কিন্তু চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সাধাৰণতে ডিগ্ৰীটো বিচাৰে। গতিকে মোৰ মতে এটাই ক'ম,
তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি ল'বা। গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি তোমালোকে DLED বা BEd কৰিব লাগে। তেতিয়া মানে অলপ ষ্টেণ্ডাৰ্ড হয় আৰু তোমালোকে পৰা হয়। বস্তুটো মানে কি হয়, DLEDটো যেতিয়া পাছ কৰি দিয়া হয় তাৰ পাছত তোমালোকে এটা মেচিয়ৰ ল'ৰা ছোৱালী হ'লে বুলিলে চাকৰি চিন্তাত আহি যাব পৰা হয়। কিন্তু তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে যেতিয়া DLED বা BEdত এডমিশ্যন লগাই দিবা, BEdটো নোৱাৰা, DLEDত যদি এডমিশ্যন লগাই দিয়া তেতিয়া অলপ খেলি মেলি হয়, কাৰণ DLEDটো অলপ ষ্টেণ্ডাৰ্ড হয়। মানে বস্তুটো হ'ল ইমানেই কথা শিকিবলগীয়া হয়, ইমানেই কথা জনা হ'বলগীয়া হয়, পূৰা একদম হেভি, মানে কি ক'ম এতিয়া, হাই ফাই ল'ৰা ছোৱালী, মানে বহুত চোকা ল'ৰা ছোৱালীখিনিয়ে DLED কৰে। বহুত 70+, 60+ ল'ৰা ছোৱালীখিনিয়ে DLED কৰা দেখা যায়। গতিকে তুমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে DLED কৰিবলৈ যাবা, তোমাৰ লগত 10জন বহি থাকিব যি MA কমপ্লিট কৰি আহিছে, যি মাষ্টাৰ বিভিন্ন ধৰণৰ কম্পেৰেটিভ এক্সামত পাছ কৰি আহিছে, APSC ক্লিয়াৰ কৰা কিছুমান মানে কোৰ্চ ক্লিয়াৰ কৰা ল'ৰা ছোৱালীও তোমাৰ লগত বহি থাকিব। গতিকে তুমি মাথো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেতিয়া তাহাঁতৰ লগত বহিবা, যেতিয়া ক্লাছ হ'ব, এক্সাম হ'ব, তেতিয়া মানে নিজকে এনেকুৱা লাগে যেন মই বহুতখিনি নজনা জ্ঞান কথা আছে, তেতিয়া মানে নিজকে অলপ আঁতৰত থ'বলৈ মন যায়। মোৰে তেনেকুৱা কণ্ডিশ্যন হৈছিলে। তো বহুত চোকা ল'ৰা ছোৱালী আহে, বহুত DLED কৰিবৰ কাৰণে, BEd কৰিবৰ কাৰণে বহুত ল'ৰা ছোৱালী চোকা আহে। কিন্তু তুমি তেতিয়া ডিগ্ৰী কৰি যাবা, তুমি এতিয়া মেচিয়ৰ হ'বা, তোমাৰ লগত 10জন যেতিয়া বহি থাকিব, সিহঁতৰ বয়স হ'ব, সিহঁতৰ লগত তোমালোকে কথাবিলাক সামাজিক আদান প্ৰদান কৰিব পাৰিবা। আৰু সেইকাৰণে DLEDটো কৰিব লাগে সাধাৰণতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পিনে, আৰু তাৰপাছত টেট পাছ কৰি পিনে তুমি চাকৰিটো পোৱা সুবিধা থাকে। গতিকে টেট কি সম্পৰ্কত মই আজি জনালোঁ। গতিকে 2021 চনৰ যি অক্টোবৰ মাহত টেট অনুষ্ঠিত হ'ব, তাত সকলোলৈকে মোৰ শুভকামনা থাকিলে, সকলোৱে যাতে পাছ কৰা, আৰু তাৰ বাবে মই যিমানখিনি চেষ্টা তথা প্ৰচেষ্টা তোমালোকক সহায় কৰিব লাগে সেইখিনি দি থাকিম। তো আজিলৈ ইমানেই, ধন্যবাদ।